हेलो फ्रेंड्स, गुड मर्निंग। এইকেইদিন কলৈকো যোৱা নাছিলোঁ আৰু আজি আকৌ যাম গাহৰি মাংস আনিবলৈ। গাহৰি মাংস ৰেচিপি 2 নে 3 দিন দিয়া হ'ল। আকৌ ভাবিছোঁ আজি গাহৰি মাংস আনোগৈ বুলি। আমি এইজন লগত এজন কালু আৰু মই ওলাইছোঁ, দুজনে যাম। চ' আপোনালোকক ক'ত কি হয় সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। গোটেই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তেনেহ'লে ব'লক আমাৰ লগত। এতিয়া আমি ওলাই গৈ আছোঁ, বাছৰ কাৰণে ৰখি আছোঁ। কালু আহিলে আকৌ, এতিয়া বাছৰ কাৰণে ৰখি আছোঁ। আমি বাছত আহি থাকোঁতে নামিব পাহৰি গ'লোঁ আৰু সেইকাৰণে আমি এতিয়া মানে বহুত দূৰ আহি পালোঁ। নাই কমেও 300-400 মিটাৰমান দূৰত আমাক ঘুমাই দিলে। এতিয়া আমি আকৌ গৈ আছোঁ খোজকাঢ়ি, কালু আৰু মই। ইয়াত খং মানে একদম একো মাতে নামাতে আৰু এতিয়া। ত' তাত গৈ দেখুৱাই আছোঁ। আমাৰ মাংস চাংস লোৱা হৈ গ'ল। এতিয়া আমি আকৌ যাব লাগে ৰুমলৈ। এতিয়া আমি সিপাৰে যাব লাগিব, ইফালে যাব লাগিব ইপাৰে। চ' তাত গাড়ী আহিব, আমি তাত গাড়ী উঠিম এতিয়া। এইমাত্ৰ আমি বাছৰ পৰা নামি আহিলোঁ। মানে বাছত একেবাৰে ভিডিঅ' বনাব নোৱাৰিলোঁ, মানুহ বহুত জাম হৈ আছিলে। মানে গাহৰি মাংস চাংস লৈ আহিলোঁ। এতিয়া গৈ ৰুমত মানে ৰাতিকৈ বনাম আৰু। ত' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। কেৰেলাত 2 বছৰ দিন থাকিলোঁ, কিন্তু আজি যিখিনি মাংস আনিলোঁ মানে একদম তাজা একদম ফ্ৰিজত নোথোৱা। চ' আজি মাংসখিনি খাই বহুত বেছি ভাল লাগিব। আজি ফাৰ্ষ্ট টাইম মানে কেৰেলাত ফ্ৰিজত নোথোৱা মাংস খাম, মানে গাহৰি মাংস। এইফালে চাওকচোন, তেলে ইমান ধুনীয়াকৈ জিলিকি আছে এইখিনি। আজি হৈছে দেওবাৰ আৰু আজি একদম কাম চাম নাই, মানে কোম্পানীটো একদম ঠাণ্ডা হৈ আছে। চাওকচোন এইফালে গোটেই গাড়ী চাড়ী চব ইয়াত থিয় কৰাই থৈ দিছে। মানে এই ঘৰটো যোৱাকালি মানে মানুহ সোমালে। কামত থাকিলে মানে একদম হাই হুলস্থুল হৈ থাকে আৰু কিবা এটা নহয় কিবা এটা ভাল লাগে গোটেই। আৰু বতৰটো এতিয়া একেবাৰে ডাৱৰীয়া কৰিছে, মানে বৰষুণ পেলাইছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট বক্সত কমেণ্ট নকৰে। কমেণ্ট কৰিব, কমেণ্ট কৰিলে ভিডিঅ' মানে বনাই বেছি ভাল লাগে। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদিহে বেয়া পায় ডিছলাইক মাৰিব, যদিহে ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিব।